কি বনাই আছা বেবি? ভাত বনাই আছো তোমাৰ কাৰণে। সুধা ভাত নহয় আৰু বনাম বহুত আছে আজি। কি আছে আজি? আজি কঁঠাল আছে, ভেদাইলতাৰ জোল আছে, মুড়ি ঘণ্ট আছে। আৰু মই কি কেমেৰা মাৰি থাকিম? তোমাৰ ব্লগত মই কেমেৰা মাৰি থাকিম নেকি সদায়? কোনে মাৰিব নেতে? নাহি নাহি। কেতিয়া খাব পাম ভাত? হ'লে খাব পাবা। ভোক লাগিছে মোৰ। তুমিচোন অলপ আগতে চাহ খাইছা। আৰু ভোক লাগিছে মোৰ। ৰখিব লাগিব খাব গ'লে। চাৱাৰ কাঠল মিঠা হোতা হে। নেহি কাঁঠালৰ তৰকাৰী বনাবা নেকি? ৰবা। মজা। তোমাক মই বহুত মৰম কৰোঁ। আহা। চেনি দিয়া নাইতো? গম পাইছো চেনি দিয়া নাই। ৱাও ইমান ধুনীয়া ভাত বনাইছা। সঁচাইনে? মিছাই কম নেকি বেবি? তোমাৰ ছাবস্ক্ৰাইবাৰে ক'ব নহয়। বা তেনেহ'লে মই ভাল। ভালতো তুমি। মোৰ ভাত ৰেডি। এতিয়া মই ভাতৰ মাৰ কাঢ়ি আছো। এইয়া চোৱা বেবি। ৱাও কি ধুনীয়া হৈছে না? মস্তি। মজা। ভাতৰ মাৰটো কি কৰিবা? ভাতৰ মাৰটো পেলাই দিম পিছত। খাব পাৰিনে? পাৰি। সৰুতে খাইছিলোঁ, এতিয়া ডাঙৰ হৈছে নাখাওঁ এতিয়া। আৰে বাবা এইকেইটা ভাতো তুমি ৰুকি ৰুকি লৈ আছা। এইকেইটা ভাতৰ মূল্য তুমি কি বুজিবা? এটা ঘৰৰ বোৱাৰীয়ে বুজি পায়, যোনে ভাত বনায় বুজি পায় কেনেকুৱা লাগে এটা ভাত পৰিলে। চৰি ভাত হৈ গ'ল, এতিয়া নেক্সট কি বনাবা? নহৰু চেলাই আছো এতিয়া। ভেদাইলতাৰ জোল বনাম, কঁঠালৰ আঞ্জা বনাম। মাছটি আজি মস্তি কৰি খাব পাবা তুমি দেই। ৰেচিপিটো কি হ'ব? আমাৰ মেইন ৰেচিপিটো কি হ'ব? মেইন ৰেচিপিটো কঁঠালৰ আঞ্জা। ইপিনে চাই কোৱা। কঁঠালৰ আঞ্জা। মজা। এই মানিমুনি আৰু ভেদাইলতাৰ কি কৰিবা? জোল বনাম তোমাৰ কাৰণে। কিহৰ জোল? মাছৰ মাথা দি জোল বনাম। নালাগে মোৰ মাথা অলৰেডি আছে আৰু মাছৰ মাথা মোক নালাগে বুজিছা? নাই নালাগে ৰাম নালাগে দিয়া মোক। হাই ফ্ৰেণ্ডছ, মিণ্টিজ কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মোৰ কেমেৰা পাৰ্চন আছে মোৰ হাজবেণ্ড। কিবা যদি কেমেৰা এংগেল বেয়া হয় মোক কমেণ্ট কৰি জনাব, পানিছমেণ্টটো ময়ে দিম। কেমেৰা নামাৰোঁ তেতিয়াহ'লে তুমি মাৰা নিজে। তুমিয়ে মাৰিব লাগিব। তেতিয়াহ'লে কিয় কোনোবাই যদি কমেণ্ট কৰি কয় কেমেৰা এংগল বেয়া হয় বুলি, মোক তুমি পানিছমেণ্ট দিবা? সৰু সুৰা পানিছমেণ্ট দিম, বেছি ডাঙৰ পানিছমেণ্ট নিদিওঁ নহয়, টেনশ্যন ল'ব নালাগে তুমি। আৰু যদি কেমেৰা এংগল ভাল হয় তেতিয়াহ'লে কি কৰিম কোৱা? তোমাক মৰম কৰিম। মৰম কৰিব মোক। নহৰু চেলাওঁতে তোমাৰ ইমান কিয় টাইম লাগিছে বেবি? এই নহৰুবিলাক একদম সৰু এইকাৰণে। এনে নহ'লেতো তুমি ফাষ্টে বহুত। তুমিচোন জানাই কিয় এতিয়া এনে কৰি আছা। ইয়াৰ পিছত আৰু কি চেলাবা? এই পিঁয়াজ? প্ৰভু তেতিয়ালৈকে মই কেমেৰা কৰি থাকিম। তাৰপিছত আদা। নেহি লকডাউনত এনেই মই বৰিং হৈ আছোঁ আৰু এতিয়া তোমাৰ লগত কেমেৰা কৰি কৰি আৰু বৰিং হৈ আছোঁ। প্ৰভু কি কৰি টাইম পাছ কৰোঁ। মেজি আজা জি মেজি আজা জি মেজি। যিবিলাকে এই ভিডিঅ'টো চাই আছা তোমালোকক মই কৈছোঁ যে মিণ্টিজ কিচেন মানে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি নল'বা। কিয় কৈছা তেনেকৈ? নাই এনেই ধেমালি কৰি আছোঁ বেবি, ধেমালিও বুজি নোপোৱা নাই তুমি। তেনেকৈ নক'বা মোৰ ফ্ৰেণ্ডছবিলাকক। ৰ'বা এতিয়াই কৈ আছোঁ ৰ'বা। হাই গাইজ, তোমালোকে যিবিলাকে চাই আছা আৰু যিবিলাকে প্ৰথম এই ভিডিঅ'টো চাই আছা, এই চেনেলটো মানে মিণ্টিজ কিচেন চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা ভাল ভিডিঅ' আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাবা। হৈছে এতিয়া? মই ভাল। এয়া মই কঁঠালৰ ৰেচিপিৰ কাৰণে ৰেডি কৰিছোঁ পিঁয়াজ, নহৰু আৰু আদা। ঠিকে আছে। এইখিনিয়ে ন দেখালোঁ। এতিয়া কি কৰিবা তুমি? আদা আৰু নহৰুটো পিচি ল'বা। এতিয়া মই পাতাত পিচি ল'ম। মই কোনে আহি আছোঁ ৰ'বা বাৰীৰ পৰা। নাই যাব নোৱাৰা। প্লিজ মই কেমেৰা কৰিম। মই কেনেকৈ কেমেৰা কৰিম? তুমি পিচি লোৱালৈকে মই আহি যাম। নাই তুমি ৰখা, মই পিচি লওঁ। যাবই নোৱাৰা। ক'ত যাবা এই লকডাউনত তুমি? নাই যাব নোৱাৰা। মোৰ হাজবেণ্ড অলপ বাৰীৰ পিনে গৈছে, সেইকাৰণে মই কেমেৰা কৰি আছোঁ। এতিয়া মই আদা নহৰু পিঁয়াজখিনি বটি ল'ম আৰু আহি কেনে আকৌ কেমেৰা কৰিব। এয়া মই কঁঠাল কাটি কেনে ৰেডি কৰি লৈছোঁ। এতিয়া এটা আলু দিম তাতে আৰু কুকাৰত এটা হুইচেল মাৰি ল'ম। এয়া চাওক মই আলু কাটি দিছোঁ, গোটেই নবনাওঁ, ৰাতি আৰু অলপ বনাম। এয়া মোৰ আদা নহৰু পিঁয়াজ বটা হৈ গ'ল। পিঁয়াজটো অলপ থেতেলাই লৈছোঁ। কেমেৰা মই মাৰি আছোঁ কোৱা এইটো। এতিয়া আহিছে বাৰু মোৰ হাজবেণ্ড কেমেৰা কৰিবৰ কাৰণে। আৰু এইটো হৈছে ভেদাইলতা আৰু মানিমুনি বটা। এইটো অকল মোৰ কাৰণে বনাইছে, সেইকাৰণে
ইমান কম হয় আৰু মই এইটো খাই বহুত ভাল পাওঁ মাজে মাজে এইটো মোক বনাই দিয়ে মোৰ ৱাইফে আৰু সেইকাৰণে মই কেমেৰাও কৰি দিওঁ তাইক আই চিটকি পৰিছে মোৰ মুখত কিয় এনেকৈ বহাইছা তুমি কি বহাইছা ইয়াতে যাওঁ মই ইয়াৰ পৰা চিটকি থাকে ব্লাষ্ট হ'লে কি হ'ব বা কেৰাহীত তেল দি দিলা কোৱাই নাই দেখোন তোমাৰ ছাবস্ক্ৰাইবাৰবিলাকক এয়া তেল গৰম হোৱাৰ পিছত মই দুটা শুকান জলকীয়া দিলোঁ আৰু অলপ তাৰপিছত কি দিবা আৰু অলপ দিম পাঁচফোৰণ এয়া মই কঁঠাল আৰু আলু বইল কৰি লৈছিলোঁ এতিয়া মোৰ তেল গৰম হৈ গ'ল এতিয়া মই দিম এই চাউণ্ডটো মজা লাগে ন মনত ৰাখিব কঁঠাল আৰু আলু মই বইল কৰি লৈছিলোঁ বনোৱাৰ আগতে এয়া চাওক এতিয়া মই মছলা দিম আৰু এইখিনি কি টেষ্টি হ'ব এইটো গম পোৱা গৈছে কি টেষ্ট হ'ব ভাল টেষ্ট হ'ব আৰু কি ভাল টেষ্ট হ'ব সেইটো খোৱাৰ পিছতে গম পাম মই সেইটো আগে আগে ভাগে কিয় গৈ আছে তুমি এতিয়া প্ৰয়োজন অনুসৰি নিমখ দি লৈছোঁ ৰ'বা মোকো ক'ব দিয়া এতিয়া নিমখ দিছে আৰু এতিয়া কি দিবা হালধি পাউডাৰ এইটোতো দেখিয়ে আছে চবেই স্পেচিয়েল কি দিবা এইটো কোৱা কিবা মছলা কিবা কিবি চাই থাকাচোন কি কি দিওঁ মই এতিয়া হালধি দিলা আৰু এতিয়া ধনিয়া পাউডাৰ ৱাও ধনিয়া পাউডাৰো দিয়া জিৰা পাউডাৰহে দিয়ে অ' জিৰাটো তুমি গোটা জিৰা বটি পিচি লৈছা ন অঁ পিচি লৈছিলোঁ ঠিকে আছে এতিয়া নিশ্চয় ৰেড চিলি দিবা চাগে ৰেড চিলি দিলোঁ মজা জান ইয়াৰ গোন্ধটো এইবিলাক মছলাবিলাক দিয়াৰ লগে লগে কিবা গোন্ধ এটা পাইছোঁ মই টেষ্টি হ'ব যেন লাগি আছে আগতে ভাবা নাছিলোঁ টেষ্টি হ'ব বুলি এতিয়া লাগি আছে সেনেকুৱা টেষ্টিয়ে হ'ব এতিয়া গম নাপাবা খোৱাৰ পিছতহে গম পাবা আৰু এতিয়া দিব খোৱা যিবোৰ মছলা মই পিচি থৈছিলোঁ সেইবোৰ এতিয়া অলপ অলপকৈ দি ল'ম এইটো পিঁয়াজ আছিলে এয়া পিঁয়াজ পিচি থৈছিলোঁ এয়া হৈছে আদা এইটো আদা এয়া হৈছে গোটা জিৰা অ' জিৰাটো তাৰমানে ঘূৰি দিয়া নাই তুমি বটি দিছা অঁ এয়া হৈছে নহৰু আদা নহৰুৰ পেষ্ট এতিয়া মই লৰাই দিম ধুনীয়া কৰি এয়া চাওক কেনেকৈ লৰাই আছোঁ মই অকণমান চেনি দিছোঁ ৰংচঙীয়া হোৱাৰ বাবে আৰু সোনকালে হৈ যাব মোৰ কঁঠালৰ আঞ্জাটো বেছি নিদিব অলপ এতিয়া মই লৰাই দিম মই লাৰি দিওঁ অলপ দিয়া অলপ লাগি দিয়ে যদি পাৰা আৰু পৰি গ'লে নপৰে দিয়া সেনেকৈ দিয়া ধুনীয়াকৈ মই নাজানো পৰি যাব পৰি গ'লে এই লাগি গৈছে চোন দিয়া না কিবা কৰা না আহা না ক'ত গ'লা তুমি বেবী আহা জল্দি চৰুত লাগি গৈছে চোৱা এইবিলাক কিবা কৰা তোমাৰ ধাৰা নহয় কি একো কোৱা নাই ছাৰ কেমেৰা মাৰি কোনে আছে তুমি এতিয়া অলপ পানী দিম খবৰ হৈছে নেকি বেবী অঁ হৈছে অলপ বাকী আছে দিয়া সোনকালে কৰা না খাবৰ মন গৈছে খাবা ৰ'বা হ'লেহে খাবা এতিয়া মই গৰম মছলা অলপ দিম আৰু দিব বাকীয়ে আছে তোমাৰ অঁ অলপ বাকী আছে এইটো খাই কেনে মোৰ কিবা নহয়তো একো নহয় টেষ্ট পাবা এয়া আমাৰ কঁঠালৰ ৰেচিপি হৈ গ'ল নেকি ৱা জল্দিছে এটা বাটিত দিয়া মই খাম এতিয়া অলপ মই টেষ্ট কৰি কেনে চাম তুমি টেষ্ট কৰিবা অঁ আৰু মই চাই থাকিম নে তুমি এক্সপ্ৰেছন দিবা ন এতিয়া তুমিও খাবা অলপ মোৰ পৰা এক্সপ্ৰেছন দিয়া কেনেকুৱা হৈছে
তুমিতো কবাই মজা হোৱা বুলি কেনেকুৱা হৈছে কোৱা তুমিও খাবা নেকি অলপ নাই গোন্ধত এনেকুৱা লাগি আছে টেষ্টি হোৱা বুলি টেষ্টি হৈছে তুমি খাই আছা মই চাই আছো কিন্তু এইটো কথা মনত ৰাখিবা তুমিও খোৱা ব্লগ শেষ কৰোঁ কৰা তোমাৰ ছাবস্ক্ৰাইবাৰ বিলাকক দিয়া অকমান টেষ্ট কৰিবৰ বাবে এয়া মোৰ ছাবস্ক্ৰাইবাৰ সকলৰ বাবে খাইছে দিয়া হ'ব দিয়া কেনেকুৱা হৈছে কমেন্ট কৰি জনাবচোন জনাব নিশ্চয় জনাব মই নিজে কমেন্ট কৰিম দিয়া তোমাক আচ্ছা ঠিক আছে এই ব্লগটো শেষ কৰোঁ সো গাইজ আজিৰ এই ব্লগটো ইয়াতে খতম কৰিম আৰু মই ইয়াতে এতিয়া বৰ্তমান ৰ'ব পৰা নাই কাৰণ এইটো মোৰ ফেভৰেট হয় আৰু এইটো টেষ্ট কৰিম মই কঁঠালৰ তৰকাৰীটো এতিয়া খুব টেষ্টি হৈছে খাবলৈ কাৰণ গোন্ধটো কৈ আছে মোক আৰু এনেকুৱা ৰেচিপি আৰু লগতে অকণমান ধেমেলীয়া কৰি অলপ কুকিং ব্লগ আকৌ লৈ আহিম আৰু আপুনি যদি আজি প্ৰথম আহিছে এই ভিডিঅ' তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈ আৰু মস্তি হ'ব ইয়াতকৈ আৰু বহুত মস্তি থেংক ইউ ৰেচিপিটা শেষ কৰি দিওঁ ন